ৰাতি এটা ভিডিঅ' লৈ সকলোকে স্বাগতম। আমি যাবলৈ ওলাইছোঁ এতিয়া বাইকৰ ডিস্ক ব্ৰেক বনাবলৈ। অকণমান ভুল হ'ব পাৰে, ক্ষমা কৰি দিব। আহক তেনেহ'লে ভিডিঅ'টো উপভোগ কৰক আৰু শেষলৈকে চাই থাকক। ৰাতিৰ ভিতৰত এতিয়া ওলাইছোঁ আমি বৰ্তমান ফুৰিবলৈ, মানে বাইক বনাবলৈ গৈ আছোঁ দেৱজিত আৰু মই। এয়া হৈছে চেত্ৰীবাৰী মেডিকেল। আহক তেনেহ'লে ভিডিঅ'টো উপভোগ কৰক আৰু ৰাতি কেনেকুৱা জাম হয় ৰাস্তাবিলাক গুৱাহাটীৰ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক আৰু শেষলৈকে। আজি ইমানটো জাম পোৱা নাই, বৰ্তমান দেখিবলৈ পোৱা গৈছে। কোনদিনা হ'লে এইটো ৰাস্তাত বহুত জাম হয়, কিন্তু তাৰে আগত যাই আমাৰ এখন দোকান আছে, ইউ টাৰ্ণিং ল'ম, লৈ কিনে দোকানখনত যাই কিনে আমাৰ বাইকৰ কিবাটো ব্ৰেকটো বনাই ল'ম। এই পাই গ'লোঁ দোকানখন। আহক আমি ব্ৰেকটো এতিয়া চেঞ্জ কৰি লওঁ বাইকৰ। দিনত তাৰমানে এই বাইকখনৰ আগৰ আৰু পাছৰ ডিস্ক কিনি আনিলোঁ, কিন্তু বৰ্তমান পাছৰ ডিস্কটো মানে ব্ৰেক লগোৱা হ'ল। এতিয়া আমি আগৰ ডিস্ক ব্ৰেকটো লগাম। এইখনেই হৈছে দোকান। ইয়াতে নিশ্চয় আপোনালোকে কেতিয়াবা আহিলে দেখিবলৈ পাব। এয়া দেখিছে ব্ৰেক চেঞ্জ কৰি আছে। এতিয়া আমি লাহেকৈ বাইক বনোৱা হ'লে ইয়াৰ পৰা গুচি যাম। আহক তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাওক আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি জনাব। মোটামুটি 10-15 মিনিট আছে। এইটো ডিস্কটো ব্ৰেক লগোৱা হৈছে বৰ্তমান। ইতিমধ্যে আমি ইয়াৰ পৰা বিদায় ল'বলৈ ধৰিছোঁ। আহক তেনেহ'লে আমি এতিয়া বৰ্তমান নিজৰ ৰুমলৈ যাওঁ বলক। য'ত নেকি মোৰ লগৰ থাকে, এইটো হৈছে চেত্ৰীবাৰী মেডিকেল। সৰু সুৰা মেডিকেল হয়, কিন্তু প্ৰাইভেট হয়, বহুত ভাল হয়। আহকচোন এইটো মেডিকেলটো আপোনালোকক জুম কৰি দেখুৱাইছোঁ, চাওক। এয়া হৈছে চেত্ৰীবাৰী মেডিকেল। ভাল কিন্তু জেগাটো। আহক তেনেহ'লে আমি অকণমান দেখুৱাই কিনে আমি নিজৰ ৰুমলৈ গৈ আছোঁ, দেৱজিতৰ ৰুম। এইটো হৈছে দেৱজিতৰ ৰুম। ৰাতিৰ ভিডিঅ'টো কেনেকুৱা পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি নিশ্চয় জনাব।